আৰু আজি শেষবাৰৰ কাৰণে এই ৰুমটোৰ পৰা আপোনালোক সকলোকে ওয়েলকাম জনাইছো। হেল্ল' ফ্ৰেণ্ডছ, ওয়েলকাম টু মাই চেনেল। কি খবৰ সকলোৰে, কেনে আছে সকলোৱে জনাব কমেণ্ট ছেকশ্যনত। তেতিয়াহ'লে আজিৰ এই ব্লগটো এতিয়াৰ পৰা শেষলৈকে চাই থাকিব বুলি আৰু এই ৰুমটোৰ বেলকনিটো মোৰ বহুতে ভাল লাগে, সেয়েহে যোৱাৰ আগতে আপোনালোকক এবাৰ দেখুৱাই দিলোঁ আৰু মই নিজেও ভিডিঅ' কৰি ল'লোঁ। আৰু এতিয়া আমি নতুন ৰুমলৈ যাব ওলাইছোঁ। এয়া আহি পালোঁ, প্ৰথমবাৰ বস্তুখিনি লৈ আহিলোঁ আৰু এবাৰ যাব লাগিব। এবাৰতে নাহিলে এয়া ভাইটিহঁতে, হাজবেণ্ডে আৰু লগৰ দুজন আছে, সিহঁতে বস্তুবোৰ আনি আছে। আৰু ইয়াতো চিৰিটো চাওকচোন, আগৰ ৰুমতো বেয়া আছিলে। আৰু এয়া আমি বস্তুবোৰ থোৱা হৈ গ'ল আৰু বাকী যিসকল আহিছিলে লগৰ আৰু ভাইটি দুজন, সিহঁতে গ'ল। কিবা কিবি খোৱা বস্তু আনিছিলোঁ, কোনোবাই খালে কোনোবাই নাখালে, তেনেকৈ সিহঁতে গ'ল। আৰু এয়া আমি এতিয়া খাই আছোঁ। ভোকো লাগিছে, ৰাতিপুৱা কিবা খাইছিলোঁ কিন্তু এতিয়া আৰু ভোক লাগিলে, সেয়েহে ভাবিলোঁ প্ৰথমতে খাই লওঁ, তাৰপিছত কাম কৰিম। আৰু এতিয়া সময় 1টাই বাজিলে। এয়া পূৰা খোৱাত ব্যস্ত। আৰু প্ৰাচীক কিবা বোলে লাগে, তাইক দিব গৈছিলোঁ। আৰু এয়া মই কি কৰিছোঁ দেখিছেনে, মোক পানী আনিব দিছিলে, এইটোৱে লৈ আহিলোঁ। গ্লাছ চাছ ক'ত আছে বিচাৰি পোৱা নাই। আৰু তেওঁলোকক পানী দি মই নিজেও খাই, এয়া কাপোৰ যোৱাকালি ধুইছিলোঁ সেইটো ৰুমত, নুশুকালে, বতৰটো বেছি ভাল নাছিলে, সেইকাৰণে ইয়াত আহি এতিয়া প্ৰথমতে কাপোৰখিনিয়ে মেলি দিছোঁ, তাৰপিছত লাহে লাহে বাকী কামবোৰ কৰিম। আৰু এইটো হ'ল নতুন ৰুমটোৰ বেলকনি। এতিয়া ভিডিঅ'ত আধাহে ওলাই আছে, পিছত দেখুৱাম বাৰু ভালকৈ কেতিয়াবা। আৰু এয়া চাওক, প্ৰাচী আহিয়ে খেলা লগ পাইছে। এই ৰুমটোৰ কাষৰ ৰুমতে থাকে, প্ৰাচীক দেখিয়ে খেলিব আহিছে আৰু প্ৰাচীও ভালে পালে। এতিয়া দেখুৱাম ৰুমৰ অৱস্থা। এইটো হ'ল পাকঘৰ। পাকঘৰটো বহুতেই ডাঙৰ হয়
আচলতে আমি যেনেকুৱা ৰুম লৈছোঁ তেনেকুৱা ৰুমত ইমান ডাঙৰ পাকঘৰ বহুত কমেই থাকে। ভাল লাগিছে পাকঘৰটো ডাঙৰ দেখি। এতিয়া এই ৰুমটোৱে দেখুৱাইছোঁ, বাকী ৰুমৰ অৱস্থা বহুতেই বেয়া। ৰাতিপুৱাৰ পৰা কাম কৰি এতিয়া ৰাতি 9টা বাজিল। বনাব লৈছোঁ ৰাতি খোৱাৰ কাৰণে ভাত। দুপৰীয়া ভাত খোৱা নহ'লে। আচলতে আমি দুপৰীয়া কিবা কিবি খালোঁ, সেইকাৰণে সিহঁতে বোলে ভাত নাখায়, নবনালোৱে আৰু। এতিয়া দালি বনাইছোঁ, মাছ ভাজিছোঁ ইমানেই। আৰু গধূলি অলপ পূজাও কৰিলোঁ, প্ৰসাদ দিলোঁ অলপ। আৰু কিবা কিবি ইটো সিটো কৰোঁতে বহুত দেৰিয়ে হ'ল। আৰু আবেলি একেবাৰে ভিডিঅ' কৰা নহ'লে। এই কনচা পিছে কিবা খাপি বোলে, মই নাজানো। আৰু চুজি লগাই ভাজিব লাগিব, কাৰণ মোৰ হাজবেণ্ডৰ লগৰ এজন আছে, তেখেত গোৱাৰে হয়। আমাৰ নিচিনাকৈ মাছ ভাজিলে খাই ভাল পায়, হ'লেও তেওঁলোকৰ নিচিনাকৈ ভাজিলে তেওঁলোকে বেছি ভাল পায়। সেইকাৰণে এতিয়া চুজি লগাই ভাজিম। আৰু দিনটো তেখেতে বহুত কষ্ট কৰিছে আমাৰ লগত, দুপৰীয়া ভাতো নাখালে। সেইকাৰণে এতিয়া ভাবিছোঁ ভাত বনাই তেখেতক খুৱাই পঠাওঁ। আৰু এইফালেও ভাগৰ লাগিছে বোলে বহুত। বহুত ভাগৰ লাগিছে। এতিয়া দিনটোৰ মূৰত আহি বিচনাত বহিছোঁ। 10:30 হ'ল। ভাত পানী খাই আজৰি। দাইলত আলু বিলাহী দি তেনেকৈ দাইল বনালোঁ আৰু মাছ ভাজিলোঁ। আলহীকো তেনেকৈয়ে খোৱালোঁ, আমিও খালোঁ। আৰু দিনটো ভাত খোৱা নাই যে, ভাতখিনি খোৱাৰ পিছত এতিয়া মানে বহুত ভাগৰ লাগিছে। আৰু ইহঁতে আগতীয়াকৈ খালে, মই এইমাত্ৰ খালোঁ। আৰু আলহীক থৈও আহিলে হাজবেণ্ডে। ইফালে প্ৰাচী শুই আছে, তাই টোপনি আহিলে অলপ আগতে। ফোন আজি ইয়ালৈ আহি কিবাকৈ থাকিব পৰা ব্যৱস্থা কৰিছোঁ আৰু খোৱাখিনি বনাব পৰা ব্যৱস্থা কৰি লৈছোঁ। লাহে লাহে কৰি থাকিম আৰু। আজিৰ দিনটো তেনেকৈ দৌৰাদৌৰিকৈ ইফাল সিফালকৈ পাৰ হ'ল। আৰু আজিৰ ভিডিঅ'টো এতিয়া শেষ কৰিম বুলি ভাবিছোঁ। যদি পাৰোঁ অহাকালিলৈ এই ভিডিঅ'টো দিম, চাব আপোনালোকে। চোৱাৰ পিছত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আশীৰ্বাদ কৰিব সকলোৱে এই ভাড়াঘৰটোতো যাতে ভালে কুশলে থাকিব পাৰোঁ, সেইটোৱে আৰু বিচাৰিছোঁ আপোনালোকৰ পৰা। আৰু ভিডিঅ'টো চোৱাৰ পিছত যিসকলে মোৰ চেনেলত নতুন, এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ভিডিঅ'টো চোৱাৰ পিছত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। বাই, লাভ ইউ অল।